এয়া বেগটোৰ গৰাকীয়ে খবৰ পাই আহি আমাৰ ইয়াত পাই গ'লহি আজি ৰাতিপুৱা। আমি তেখেতলোকক বেগটো চমজাই দিবলৈ সক্ষম হ'লোঁ। নমস্কাৰ বন্ধুসকল, কালি মই এটা ভিডিঅ' দিছিলোঁ হাবুঙৰ পৰা যে আমাৰ হোটেলত এটা বেগ থাকি গৈছিলে। সেই ভিডিঅ'টো আমি ফেচবুকত শ্বেয়াৰ কৰিছিলোঁ। ফেচবুকত শ্বেয়াৰ কৰাৰ পিছত আপোনালোকেও বহুত সঁহাৰি জনালে। আপোনালোকে বহুত শ্বেয়াৰৰ ফলত ভিডিঅ' চাই আচলতে তেওঁলোকে গম পাবলৈ সক্ষম হ'ল। তেওঁলোকৰ ইমান মানে ধ্যান নাছিলে, ভাবিছিলে গাড়ীতে বেগটো থাকি আহিলে। ভিডিঅ'টো চাই ভিডিঅ'টো বহুত শ্বেয়াৰ হ'ল। বহুত শ্বেয়াৰৰ ফলত মানে তেওঁলোকক কোনোবা ঘৰৰ মানুহে ভিডিঅ'টো চাই জনালে যে বেগটো ইয়াত থাকি গ'ল। তেতিয়া তেওঁলোকে কালি ৰাতি আমাক কণ্টেক্ট কৰিলে। কণ্টেক্ট কৰাৰ ফলত এতিয়া এই ৰাতিপুৱা আজি নিবলৈ আহিছে বেগটো আমি এতিয়া এওঁলোকক চমজাই দিলোঁ বৰুৱা হোটেল এণ্ড ৰেষ্টুৰেণ্টত। এফালে আমাৰ বৰমা হাবুঙৰ পূজাৰী, তেওঁ মন্দিৰলৈ ওলাই আহিছিলে। তেওঁ আমাৰ সকলো আছে লগতে। এফালে মোৰ এই বাবাহঁত আছিলে বেগটো পাওঁতে হোটেলত। আৰু এফালে বাইদেউক বাইদেউ এতিয়া আপোনাৰ অনুভৱটো মই জানিব বিচাৰিছোঁ। মানে আপোনাৰ যোনখিনি বস্তু আছিলে গোটেইখিনি সম্পূৰ্ণকৈ পালেনে? আৰু আপোনাৰ বেগটো পাই কেনেকুৱা লাগিলে? মানে কিমান ভাল লাগিছে জনাওক আৰু কেনেকুৱা কি লাগিছে। বেগটো পাই বহুত ভাল লাগিছে। মোৰ বস্তুখিনি চব আছে বাৰু। আমি যে পাম বুলি ভবা নাছিলোঁ, তথাপি যে আমাৰ এজন সদাশয় লোকে, আমাৰ বিশ্বাসী কিছুমান যে মানুহ আছে আজিও পৃথিৱীত, যে আজিও ভাল মানুহ আছে, ইয়াৰ প্ৰত্যক্ষ আমাৰ আজি প্ৰমাণটো তোমালোকে নিশ্চয় আজি পাইছে দেই। যিয়ে নহওক পইচা মানে বহুতেই আছিলে। আমি 10,000ৰ অধিক বুলি কৈছিলোঁ। 15,000 কিমানশ টকা আছিলে, 15,400 নে কিমান টকা আছিলে। 240 টকা আছিলে। আমি ইমান সঠিককৈ চোৱা নাছিলোঁ পইচাখিনি। বাইদেউ এতিয়া হিচাপ কৰি গোটেইখিনি যিমান আছিলে সিমান পইচা পাই গ'ল। গতিকে বেগটো এয়া দেখাই দিয়ক এবাৰ। বেগটো চমজাই দিয়া হৈ গ'ল। যিমতে আছিলে পইচা ইমান পালোঁ, বস্তু যি আছিলে সেইটো পালোঁ। ঠিক আছে বাৰু।